মই বনোৱা টেষ্টি চিকেন ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা হৈছে জনাবচোন। হে গাইজ, কি খবৰ সকলোৰে। আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহি গ'লোঁ আৰু কেনেকুৱা হৈছে জনাব। মই প্ৰথমতে এনেকৈ মাংসখিনি ধুই ল'লোঁ আৰু ইয়াতে মই আদা নহৰু সানি গোটেই মছলাখিনি দি সানি পিটিকি প্ৰায় 10 মিনিট থৈ দিম। আৰু যেতিয়ালৈ মছলাটো ভালকৈ লাগি নাযায় তেতিয়া মই আলু, পিঁয়াজ আৰু বিলাহী মই কাটি ল'ম। আৰু এতিয়া 10 মিনিট হৈ গৈছে, মই তেল দিলোঁ, তেল গৰম হৈছে, ইয়াত মই মাংসখিনি এড কৰি দিলোঁ আৰু মাংসখিনি অলপ লৰাই মই ইয়াত আলু এড কৰি দিম। আৰু আলু দিয়াৰ পিছত মই অলপ ঢাকন দি দিম। ঢাকন দিলে যেতিয়া মাংস পানীটো ওলাই যাব তাৰ পিছতহে মই বিলাহী দি দিম। আৰু মাংস কালাৰ চাওকচোন কিমান ধুনীয়া হৈছে, দেখি যে একদম লোভ লাগি গৈছে ন। আপোনালোকৰো চাগে লোভ লাগিছে হয়নে? তো এয়া মাংস সিজি গৈছে, আলু অলপ প্ৰায় সিজিছে, তাত মই বিলাহী দি দিলোঁ। বিলাহী দি ভালকৈ লৰাই মই পানী দি দিলোঁ। যেতিয়া পানী দিছোঁ ভালকৈ উতল আহিছে, মই ইয়াত ধনিয়া পাত এড কৰি দিছোঁ। আৰু এতিয়া মই ফাইনেল লুকছটো আপোনালোকক দেখাইছোঁ, চাওক কেনেকুৱা ধুনীয়া হৈছে। আৰু আপোনালোকৰো দেখি যেন এতিয়াই চিকেন বনাই খাম তেনেকুৱা লাগিব। আৰু খাবলৈও খুবেই টেষ্টি হৈছে বাৰু। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু মই এতিয়া খাবলৈ বহি গ'লোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই।